মই বুলিহে তাক সহ্য কৰি আচাৰৰ ভয়ামত দৰে সোপা মাৰি ৰাখি থৈ দিছোঁ। এই শহুৰে মোক পালাংখান বৰ দামী পালাঙে দিছিল, কিন্তু এই কাটি নেহা কুকুৰান জেকটো কুচি সেই পালাংখানতে ভাতটো দিছিল। তাতে আৰু সোমাব পাৰি, সোমোৱাটো দূৰৰে কথা, বহিবও নোৱাৰি। চালা এক ক'ৰবাত অকশ্যন বা বান সাহাৰ্যাত দিব পৰা বস্তু হ'লে মই শহুৰকে বান সাহাৰ্যাত একে দিশেত লৈ এই বাচ্চা এইকাৰণে কৈছোঁ নে মই তিৰিকমান মূৰত তুলিব নালাগে, বুজি পাইছা? হ'ব দে মাই, তই এতিয়া যাবি, মই কামত ধৰোঁ, দেৰিয়ে হ'ল, যা। ঐ ভোদাৰাম নেকি এইটো? মেম্বাৰ কা মই তই এ ঘূৰ পিছফালে। আহ ওচৰতা মেম্বাৰ, মই তোৰ তাকে যাব আছো। তাত কিয় ঐ? তই যি মোক আপি চাই দিম বুলি কৈছিলি। আপি মই চাই নহয়, একেবাৰে ফিটিঙে কৰি থৈ দিছোঁ। কি হয়নে মই থাকোঁতে তই টেনশ্যন লৈছে? এটা দুটা আপি নহয়, মই 1000টা আপি লাইন লগাই দিম তোৰ কাৰণে। মোৰ কোৱালিটি আছে তোৰ। বা তেতিয়াহ'লে মই 3টা বিঘা বিয়া পাতিম। 3টা? তেতিয়াহ'লে চিন্তা নাই। তোৰ পিছে পইচা পাতি যোগাৰ হৈছে নে নাই? হৈছে। মই মাটি বন্ধা থৈ পইচা আনিছো। বন্ধা থৈ কি বেছি হ'লেও আনিব লাগিব বিয়া কৰিলে। পিছে তই এটা কাম কৰবি, পইচা কেতিয়া মোৰ ঘৰত কোনো নেথা কৰি দি যাবি। হ'ব। আৰু তই কালি সোনকালে ওলবি, কইনা চাব যাব লাগিব। এতিয়া তই যা। হয় নেকি? এই ৰ ক'ত যা? মই মেম্বাৰৰ ঘৰত। মেম্বাৰটো ময়েই। এতিয়া যাবা দিয়া নাই, তই মোৰ তাতে গধূলি যাবি ঘৰত। এতিয়া তই তোৰ ঘৰত যা। এই ৰচোন, ঘূৰ চশমাযোন নতুনকে আনিছা নেকি? বঢ়িয়া চশমা দেখো। চাওঁ ৰচো হয়নে মোৰ তাতে? বঢ়িয়া দেখো, হৈছি কলে দেখা পাইছো, বঢ়িয়া চশমা। যা হ'ব যা। এই টুপিটো ভাল লাগছি, বাহুত টুপি, বঢ়িয়া টুপি, বেম্বু টুপি। ক'ৰ পৰা আনিছা? এইটোও লাগু যা, গামচাখানো দি। কালি চাইকেল মুচি ফেলে তোৰ কইনা ফিটিং কৰিব যাম নহয়। যা যাবি দে, তই আহিবি দে। যা মক্কল পাছো যা। এইটো কি নহ'লে এইটো ৰেজি? ফোনটো ৰিচিভ নকৰিলে মই কেনেকে গম পাম? ৰঘু তাৰ ঘৰত আছে নে নাই? ৰিচিভ নকৰিলা তাকো মোৰ ফোন। দেখি ডাইৰেক্ট ঘৰত লাগি যাই থাকো, যি হয় সেইটো পিছত দেখা যাব। কি বাই আলু কাটি আছা? তোৰ যে ৰাতিপুৱাই যে ইটাহে আহিলি, ক'ত ঘূৰি আছিলি? মানে গাঁৱৰ পৰিৱেশ বিলাক চাওঁতে ক'ত ইমান সময় গেল গমেই নাপালো। দুটা ইমান পৰিৱেশ চাটো ভাল নহয়, পাছত ক'ত কি হয় গমেই নাপি। ইফালে ভিনহেৰেও জকি আছে, পিছত যদি কিবা হয় মোক কি ৰখবি। ভিনে আকৌ কিয় ফোন কৰিব লাগে? তুন বোলে ঘূৰি ফুৰিলি ভিনেৰে নাক কান কাটা যায়। ইমান দিনে মোক ঘূৰি ডিষ্টাৰ্ব দিছিল, এইবাৰ আকৌ নতুনকে এৰি তোক কোন জমটোত আহিবা? হেলা বাদ দি তাৰ, এই ভৰি হাত ধু আৰু জলপান থাকে। যা। হ'ব দে বাই। এৰিতো কিবাকে গেছিল, যাৱাই ভাল।
এই তোৰ চবতে কুকুৰে মোক চিনি দিয়ে এই দিন দিপৰে এনকে কিয় মাল খাই আছা মূল্যহে দেখোন ৰঘুদা তই ময়ে ঐ আজি তই অলপ বেছিকে খালি নেকি খাইছো বহুত বেছি খাইছো ঘৰত এজনী আনি মোৰ জীৱনটো বৰবাদ হৈ গৈছে চালা আকৌ ক'বাই নোৱাৰো খেতিৰ বিপদ ৰখিলিও বিপদ তই আৰু মই আখান নাওৰে যাত্ৰী সিহঁতক আকৌ ক'ব নোৱাৰা কিবা কবি উল্টে ৰঙা ঘৰৰ ভাত নিজে খাবি কাৰণ আইন কোৰ্ট কাছাৰী চব সিহঁতৰে হলেও মই কিন্তু এই ভয় কৰা ভকত নহয় দেই চেছ কৰি দিম চালা ডাঙৰ ডাঙৰ মানুহগিলাখনে গাড়ীৰ টায়াৰ সলাই চিৰি সলাই থাকে চালা আমি হাতেও সলাব নাপাওঁ আৰু কোনোবা 10 বাৰটাৰ বিয়া কৰি খেলে আৰামত চলি আছে চালা আমি এটা চলাব নোৱাৰো খালিও কিন্তু তই লিগেল মতেই তই একদম মোৰ মনৰ কথা কৈ দিছে কোনোবাই বা 10-12টা বিয়া কৰি একদম হেভি শান্তিত আছে আৰু কোনোবাই আটাক বিয়া কৰে হাত ভগৱান দোষে দিছে তিৰি মই এটা কথা ফিল কৰোঁ যদি এই 7টা-8টা তিৰি বিয়া কৰা মালিকটোক কোনোবাই দিনে লগ পাওঁ মোৰ তিৰিটো তাক গতে দিম ঠিক কথা কৈছে দেই এই সিহঁতকে গতে দিম এটা কাম কৰিব লাগিব এইবাৰ বহুত গীতা তিৰি বিয়া কৰা মালিকটোৰ বাৰ্থডে পাতলি মোৰ তিৰিটো নি পেলাই তাৰ বাৰ্থডেত গিফ্ট দিম মই দিম মোৰ তিৰি চলি চব চামটি দি থৈ আহিম চিনি পোৱা নাই চালা কেনেকে চিনি পাবা আবু এই গোটেই বস্তাটো মুৰি চুমাই দি মোৰ পিঠিখনত নাগৰা বজাই দিলা বৰকে দুখ পালা নেকি হে পংকজ নাই প ভালে লাগছি পুৰণা পি এটা মৰছি মোৰ আয়ো মানে ই চোন নহয় তোহাক যে কৈ থাকো আমাক বিপদে আপদে সহায় কৰে ইয়ে পংকজ ময়ে পংকজ পিছে বৌ এই দিনটো দস্যুৰাণী ফুলন দেৱী তোমাৰ ঘৰত আহিল কৰ পৰা মই মেগী আৰু মই মিমি হে সেইকাৰণে দুটা লগ লাগি মোক দগাৰ মাৰলি এই দুটা মোৰ ভণ্টি কি কোৱা ৰচোন তই যদি চোৰা নহয় তেতিয়াহ'লে ঘৰৰ পিছফাল দিকে লুকে লুকে আসলি দেখা নাই বাটৰ লগত পগলা কুকুৰকেইটা কেনেকে ঘূৰা ঘূৰি কৰি আছে পগলা কুকুৰ হ'ব দে চলাটো খোলা অলপ মলম লাগে দে বৌ ৰবা কি কৰা বৌ আগে গোটাইকেইটা লগ লাগি মোক মাৰবে আৰু এতিয়া মলম লগাবা আছো আয়ো ভাবো দা মই ঘৰত যা লগাম দে বাপৰে বাপ মাৰবা লাগে নাকি আমি মাৰছো নেকি আমি থৈছো তই দেখোন আগতে খুব ডাল মাৰছিলি অলপ মানে মাৰছিলো হ'ব দে চা মুখ হাত ধুনি মই আনি পাইছিলো ইয়াত আজি ৰখি থাকিম খা বাপেকে য'তে বাগুৰ হয় তাতেই ৰাতি হয় এই ভুৰিটো নমৰেও দিনৰ দিনটো কেৱল লুং লুঙে এৰ ঘৰে তাৰ ঘৰে ঘূৰি ফুৰিব নাই মই যদি সৰে যাওঁ গম পাব মই কিবা এটা কৰিবা লাগে এনেকে গেলি নহব মই ভালকে যাব লাগিব আইঐ কি ধান কাটি বুঢ়ীয়ে যি হুলমাৰী সাপক কোপ পাৰা দিছিল এই কোপটো যদি মোৰ মাথাত পৰিলে মোৰ মাথা এতিয়া ভাৰত পাকিস্তান হৈ গেলা হয় যিটো দেখছো মোৰ দিন বেয়া চলি আছে আজি ৰাতিপুৱাই উঠিবা মই কাৰ মুখ দেখিছিলো যাই থাকাই ভাল সঁচাই বাই বেয়া লাগছি দি তাক নাজানাতে আমি কমখিনি মাৰিলো নে হলেও সি আংকা আহিব লাগে না কোনো জানে সি চোন নহয় ইটা যি হৈছে দে ভিনেৰে কিন্তু একলা নকপি কে বাই কি কিয়া ভিনেৰে একলা শুনলি কুৰুক্ষেত্ৰ যুদ্ধ হব একলা খান ইমানতে বন্ধ কৰি থৈ দি ইটা কাপোৰ হলো মই জলপান ৰেডি কৰো হাও কি হলে নৰে ঘৰত নাই নেকি নাই ৰ গছমুৰাটো শেষপা খাবা গেছি আম্বাও কবা পিছে তইনো কে আহিলিয়ে কিয় মানে বহুত দিন হ'ল মোৰ দোকানত বাকীখিনি দিয়াই নাই সদায় আজি দিম কালি দিম বুলি ঠগে থাকে এবাৰ কৈ দিবি সপ্তাহত যদি বাকী কেইটা নাপাওঁ ঘৰৰ গৰু ছাগল দি আছে চব উঠাই লৈ যাম কিন্তু লেনদেন ভাল ৰাখিব লাগে মানুহ লগত হেৰি নহয় বৌ কি হাও কৰিছে ঐ বৰ ধুনীয়া লগা আহিছে মায়েক চিনি পাৱা নাই হে প্ৰভু
এই মৰাণ নহাটোৰ লগত যে মই কিয় বিয়া হৈছিলো তাতকে যদি মই ঘৰতে বুঢ়ী হৈ থাকিলো ঘৰত খাবাৰ পিন্ধিব নহা হৈছি তাতে আকৌ আজি থৰুৱা আহি ঘৰ পালাকি আৰু সেই ঘৰ পালাকটো পালাকি সি মোক আজি হাতত ধৰবে খাহ পাই গেল ইও বেটা আহোক আজি ময়ো যদি তাক আজি হুদুৰ ফান দেখাবা নৰো মোৰো নাম বেটি চেলকানি নহয়